গুড মৰ্নিং। তো আজি ৰাতিপুৱাই ফাৰ্মতৰি গুড মৰ্নিং দিলোঁ। আজি হৈ গ'ল পোৱালিখিনি 3 দিন হ'ল অনা। তো 23 তাৰিখ আনিছিলোঁ, যে 25 তাৰিখ হ'ল। তো আজি মানে সিহঁতক কি কৰিব লাগিব, এই তলত যিখিনি বাতৰিত দি থোৱা আছে, পাৰি থোৱা আছে যে, এই বাতৰি পেপাৰখিনি উঠাব লাগিব আজি সিহঁতক ফলিয়াত ৰাখিম, যিখিনি তলত ধানৰ বাকলি ফলিয়া, তো ফলিয়াত ৰখা হ'ব। তো সেইকাৰণে এতিয়া মই বাতৰিখিনি উঠাই দিওঁ। তো ব'লকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। আজি 3 দিন হৈ গ'ল, মানে 3 দিন হ'লে কি কৰিব লাগে, এই তলত যিখন বাতৰি পাৰি থোৱা আছে যে, এই বাতৰিখন উঠাই দিব লাগে 3 দিন দিনাখন। তো মই 23 তাৰিখে আনিছিলোঁ, আজি হৈ গ'ল আপোনাৰ 25 তাৰিখ। তো 25 তাৰিখ দিনাখন মানে আজি 3 দিন হ'ল যিহেতু, এই বাতৰিকেইখন উঠাই দিওঁ। তাৰপিছত দানা পানী লগাই দিম। তো 3 দিন ছেম আৰু মেডিচিনবিলাক 3 দিন ছেম, মানে ফাৰ্ষ্ট দিনাখন যেনেকৈ মানে যি মেডিচিন দিওঁ, তো 3 দিনে নৰ্মেল হিচাপত পানীয়ে দিওঁ দিনত। তো এতিয়া মানে ভিটামিন চি লগাম দিনত। তাৰপিছত ৰাতি আকৌ এণ্টিবায়'টিক থাকিব লিগজেন, আকৌ লিগজেনৰ দিয়াৰ পিছত আকৌ থাকিব ভিমাৰেল আৰু অষ্টভেট। তো এই 3টা মেডিচিনে মই ইউজ কৰি থাকোঁ এই 3টা দিন। তাৰপিছত কালিৰ পৰা অলপ চেঞ্জ হ'ব আৰু মেডিচিনবিলাক। তো সেইটো, তো এতিয়া মই বাতৰিকেইখন উঠাই লওঁ। ফাৰ্ষ্টত এইটো প্ৰডিং মই কাগজখিনি উঠাই, বাতৰিখিনি উঠাই পিনে মই সিহঁতক দানা পানী লগাই দিলোঁ। এটা ড্ৰিংকাৰ আৰু এটা ফিডাৰ, এটা ড্ৰিংকাৰ এটা ফিডাৰ, এনেকৈ হিচাপত লগাইছোঁ। এনেকৈ কৰিছোঁ, লগাই দিছোঁ। মানে মই ড্ৰিংকাৰবিলাকত, ডাঙৰ ড্ৰিংকাৰবিলাকত মানে দানা দি দিছোঁ সিহঁতক। সিহঁতে এনেকৈয়ে খাই আছে বাৰু। এতিয়া সৰু যে ডাঙৰ, এনেকৈ মই সৰু ড্ৰিংকাৰ ফিডাৰ অনা নাই। তো সেইটো কাৰণে মানে মই এই ডাঙৰ ড্ৰিংকাৰবিলাক, 8 লিটাৰ ড্ৰিংকাৰবিলাকতে মই দানাটো লগাই দিছোঁ। তো এটা ড্ৰিংকাৰ এটা ফিডাৰ এনেকৈ লাইনকৈ লগাই দিছোঁ আৰু তেতিয়া সিহঁতে এনেকৈ ধুনীয়াকৈ খাই আছে বাৰু বৰ্তমান। তো এতিয়া বাকী দুটাটো আছে, বাকী দুটাটো বাতৰিকেইখন উঠাই লওঁ, পেপাৰকেইখন। ফাইনেলি 3খনতে পেপাৰ উঠাই হ'ল। তো দানাটো দিয়া হ'ল, কিন্তু পানীটো দিয়া নাই, পানী লগাম। তো মই এনেকৈ সজাইছোঁ, এটা ড্ৰিংকাৰ, এটা ফিডাৰ, এটা ড্ৰিংকাৰ, এনেকৈ লাইনকৈ লগাই দিছোঁ। তো এতিয়া মই পানীটো লগাওঁ। পানীটো বৰ্তমান হৈ আছে বাৰু ৰেডি, লগাই লওঁ। এইবিলাকো গৰমটো আছে কাৰণে অকণ ছাইডৰ পালখিনি তুলি দিছোঁ। লগতে এই 100 ৱাট আৰু 100 আৰু 200 ৱাটৰ বাল্ববিলাক যিখিনি ৰঙা লাইট, এইখিনি অফ কৰি দিছোঁ। এতিয়া মানে গৰমটো আছে যিহেতু, আৰু পালখন পৰিলে কি হয়, গেছ হোৱা চান্স থাকে। তো সেইকাৰণে পালখন তুলি দিছোঁ। যিহেতু বাহিৰৰ পালখন পৰি আছে, তো ভিতৰতো আৰু পাল মানে ৰাউণ্ড দিছোঁ। তো সেইখন উঠাই থৈ দিছোঁ অলপ অলপকৈ, যাতে গেছ নহওক, আৰু নহ'লে গেছ হোৱা চান্স থাকে। তো এইটোৱে আৰু আজি ভিডিঅ'টো আপোনালোকক পেপাৰখন কেনেকৈ উঠায়, তো 3 দিন যিদিনাখন হয় সেইদিনাখন পেপাৰখন কেনেকৈ তুলিব লাগে, তাৰে আৰু ভিডিঅ' এটা সৰুকৈ বনালোঁ। তো সেয়াই আৰু ভিডিঅ' যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। অ'কে, আজিলৈ বাই বাই।